everyone, welcome back to my YouTube channel. মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই এডোখৰ বহুত ধুনীয়া জেগালৈ ওলাই আহিছো। আপোনালোকক মই লোকেশ্যনটো দেখাই ৰ'ব আৰু ওলাই অহা কাৰণটো আপোনালোকক মই জনাই আছো। সেয়া চাওক, পুৰা সেউজীয়া সেউজীয়া চাওক, পুৰা সেউজীয়া সেউজীয়া জেগা এডোখৰ ওলাই আহিছো। মানে আমাৰ ঘৰৰ পৰা অলপ দূৰ হয় সেই জেগাটোত আহিছো আৰু অহাৰ মেইন কাৰণটো হৈছে জেক, আমাৰ কুকুৰটো জেক। হয়তো আপোনালোকে চিনি পায়, মইতো ভিডিঅ'ত আপোনালোকক জনাই থাকোঁ। তাক মানে সি বহুত দিনৰ পৰা ফুৰিবলৈ অহা নাই। মানে কি হয়, সৰুৰ পৰা যেতিয়া তাক লৈ আহিছিলোঁ আমি আমাৰ ঘৰলৈ, তাক মানে সপ্তাহত ধৰক এদিন দুদিন এনেকৈ ফুৰাওঁৱেই, কিন্তু এইবাৰ পূৰা 1 মাহ 2 মাহ হৈ গ'ল আমি একদম ফুৰা নাই তাক। তো গতিকে সি ঘৰত বৰ হৈ গৈছিলে পূৰা। যি কি নহওক আমি হ'লেও ধৰক আমি টাউনলৈ ওলাই আহোঁ বা আমি পূজা চাইছোঁ বা যিয়ে কৰিছোঁ, কিন্তু আমি ওলাই আহোঁ যিয়ে নহওক। আমি সপ্তাহৰ মূৰত হওক ধৰক 2-3 দিনৰ মূৰে ওলাই আহোঁ। তো তাৰ হ'লেও বেয়া লাগে, সি আগতে ঘূৰি থাকে। 2 মাহমান হৈ গ'ল আহিব পৰা নাই। এইটো চব আহি কি হ'ল জানে, এইটো আহি কি ইমানেই তাৰ ফূৰ্তি লাগিছে, ইমানেই বেছি ফূৰ্তি লাগিছে মানে তাৰ কি ক'ম। আহি পিনে পূৰা দৌৰিছে, দৌৰি মেলি গৈ পিনে মানে পুখুৰীত যে এনেকুৱা মেটেকা চেটেকা থাকে, এই মেটেকা চেটেকা গৈ পিনে সি দেখা নাপালে, সেউজীয়া পালে। তো গৈ পিনে সেয়াতে সি মাতি বুলি ভাবি দৌৰি গুচি গ'ল। পুখুৰী এটাত সোমাই পৰিলে, পূৰা পানী খেলি তাৰ অৱস্থা বেয়া। এয়া পানী খেলি গোটেই বোকা হৈ আছে। ভাল তাক আজি চফা দেখিছে জানো কওকচোন বাৰু? চব অকণমান লেতেৰা হৈ আছে সি। জেক আমি ফুফু আহিছোঁ। আমি ফুফু আহিছোঁ। ক'ত ফুফু আহিছোঁ? ফুফু আহিছোঁ ফুৰিবলৈ আহি পূৰা তাৰ মন ভাল। আহিছোঁ মা আৰু মই বোলো অলপ তাক ফুৰাই আনো আৰু নিজেও ভাল লাগিব। ইমান সেউজীয়া পৰিৱেশ। যোনডোখৰ জেগাত আহিছোঁ ইয়াত প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰতে খেতি কৰে। তো দেখিছে নহয় লোকেশ্যনটো, পূৰা সেউজীয়া চাৰিওফালে সেউজীয়া। তো মোৰ নিজৰো ইয়াত স্পেচিয়েলি মোৰো ভাল লাগে। তো ভাবিলোঁ জেকক আৰু এনেকুৱা কি জেগালৈ নিনো, বেলেগ জেগালৈ নিলেতো পূৰা বেলেগ জেগাত কুকুৰ থাকে, তো নিব নোৱাৰোঁ। এই জেগাটোত মই ভাল দেখিলোঁ কাৰণ ইয়াত সেউজীয়া পৰিৱেশ আৰু বেছি মানুহো নাথাকে। আৰু আহিছোঁ মানে কি হ'ল, মোৰ এগৰাকী চিনাকি মামী, সেই মামীগৰাকী ঘৰ টাউনত, কিন্তু তেওঁলোকে ইয়াত থাকি খেতি কৰে। তো খেতি কৰে এইডোখৰত, এইবোৰ তেওঁলোকৰে মাটি হয়, এইবোৰ খেতি কৰিছে তেওঁলোকে। ইয়াত এনেই খেতি কৰিবৰ কাৰণে ঘৰ এটা বনাই লৈছে। তো ইয়াত থাকি মেলি খেতি কৰে। তো ইয়াত আহিছোঁ। ইয়াত আহি আমি কেতিয়াবা এনেই আহোঁ, ভাল লাগিলে। সেউজীয়া পৰিৱেশ জেক ভাল লাগিছে বহুত। মোৰ নিজৰে স্পেচিয়েলি জেগাডোখৰ বহুত বেছি ভাল লাগে। তো জেকৰ লগতে আজি ময়ো ফুৰিলোঁ। আৰু মই পূজাৰ ভিডিঅ' মানে মই পূজা চাবলৈ গৈছিলোঁ, নাযাওঁ বুলি নকওঁ, কিন্তু মই ভিডিঅ' নবনালোঁ। কাৰণ কিনো এনিটাইম ভিডিঅ' কৰি থাকিম, ভাবিলোঁ এবাৰ ভিডিঅ' নবনোৱাকৈ মই নিজেই ভালকৈ পূজাখন চাওঁ। গতিকে মই পূজাত অলপ চলপ ঘূৰিলোঁ, চালোঁ মেলিলোঁ, কিন্তু মই একো ধৰণৰ ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু আজি নহয়, মানে এই ভিডিঅ'টো কাইলৈ আপলোড কৰিম মই। তো আজি এটা ভিডিঅ' আপলোড কৰিলোঁ, পানীপুৰি চেলেঞ্জৰ ওপৰত মই ভিডিঅ' এটা আপলোড কৰিছোঁ। এইবাৰ মোৰ ইউটিউব চেনেলত এইটো প্ৰথমটো ফুড চেলেঞ্জ। তো মই ফুড চেলেঞ্জ কাৰো লগত কৰা নাই, মই নিজে কৰিছোঁ, নিজৰ লগতে চেলেঞ্জ কৰিছোঁ। কাৰণ চাইকেল মানুহে চলাই যায়, কিন্তু সি কৰাইছে মোৰ লগত। মই নিজে চেলেঞ্জ কৰিলোঁ কাৰণ মই পানীপুৰি খাই বহুত ভাল পাওঁ, ফুচকা খাই মই বহুত বেছি ভাল পাওঁ। গতিকে এইবাৰ ভাবিলোঁ মই এটা নিজৰ লগত চেলেঞ্জ কৰোঁ, কিমান খাব পাৰিম কিমান খাব নোৱাৰিম। 100টা পানীপুৰিৰ ওপৰত মই চেলেঞ্জ এটা বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো গৈ পিনে চাব, ডেছক্ৰিপশ্যনত দি দিম। গতিকে আপোনালোকে চাব, ভিডিঅ'টো চাবলৈহে ভুল নপাহৰিব। আৰু মোক ফেচবুকতো পাব, ফেচবুক পেজ পংখী বৰুৱা বুলি আছে, আৰু ইনষ্টাগ্ৰামত পংখী বৰুৱা 2022ত ফ'ল' কৰিবলৈ একদম নাপাহৰিব। গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। মানে ভাবিলোঁ এয়া আপোনালোকৰ লগত অকণমান কথা পতাৰ নিচিনাও হ'ল আৰু ভিডিঅ'টো মোৰ বনি গ'ল। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। মুকলি পথাৰত বহুত ভাল পাইছে, তাক ফুৰাব লৈ আহিছোঁ, গতিকে সেইটো ভাল পাবই। এয়া বহুত ভাল পাইছে, মুকলি পাইছে, বহুত দিনৰ পিছত ঘূৰিব আহিব পাইছে। গতিকে বহুত
পুখুৰীত ঐ বোকা চেক আহিবলৈ পানী আহি পিনে সি পুখুৰীত জুপ মাৰিলেহি পানী দেখি পগলা একদম চেক আহিলোঁ